জ্যোতিৰ্ময় শৰ্মাৰ সৈতে বাৰ্তালাপ। নমস্কাৰ, টাইমছ নাও অসমৰ সমূহ দৰ্শকক মই জ্যোতিৰ্ময় শৰ্মাই আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ। আজি আমি বাৰ্তালাপ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ টু ডাঙৰীয়াক। এয়া ৰাজীৱ টু ডাঙৰীয়া। নমস্কাৰ ৰাজীৱ দা, আপোনাক এই আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। নমস্কাৰ, ময়ো টাইমছ নাও অসমৰ সমূহ শ্ৰোতা দৰ্শকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালে কুশলে থাকক, ধন্যবাদ। বহুদিনৰ পিছত আপোনাক লগ পালোঁ, বহুদিন লগ পোৱা নাছিলোঁ কৰোণা মহামাৰীৰ কাৰণে। কৰোণা মহামাৰীৰ সময়ত কেনেকৈ আপুনি দিনবোৰ কটালে? আচ্ছা, আচলতে কৰোণা বহুতৰ কাৰণে অভিশাপ হৈছিলে, কিন্তু মোৰ কাৰণে কিন্তু আশীৰ্বাদহে হ'ল। কাৰণে কিছুমান কাম মই 30 বছৰ আগত কিছুমান কাম এৰি দিছিলোঁ, কিন্তু কৰোণাৰ কাৰণে মই সেইখিনি কাম কৰিবলৈ আকৌ হাত তুলিলোঁ। অৰ্থাৎ মই বাঁহ বেতৰ কাম মই সৰুতে ককাৰ পৰা শিকিছিলোঁ। আজি 30 বছৰ আগতে সেইবোৰ কাম বাদ দিছিলোঁ। মানে অভিনয় জগতত নামি দিয়াৰ লগে লগে মই সেইবোৰ বাদ দিয়া নিচিনা সময় নাপাওঁ। নাটক, অভিনয়, তেনেকুৱা ছবি সকলোখিনি কৰোঁতে। তাৰপিছত এই লকডাউনে কিন্তু মোক আকৌ বাধ্য কৰিলে। গাঁৱলৈ গৈছিলোঁ মাৰ অসুখ হোৱাৰ কাৰণে। তাত হঠাৎ দেখা পালোঁ বা এভেইলেবল বা পৰি আছে, দা কটে কিবা তেনেকৈ আৰম্ভ কৰিলোঁ। দুটামানক কৈছে যে মই ডাষ্টবিন বনাম, বাঁহৰ ডাষ্টবিন এটা ঘৰ সন্মুখত থৈ দিওঁ। সেই ডাষ্টবিন বনাই থাকোঁতে, বাঁহৰ খোকা নিচিনা ডাষ্টবিন বনাই থাকোঁতে এনেই কটাইটো মই তমাল চালোঁ যে হাত আছে নাই। তেতিয়া মই চাইছোঁ মইতো তমাল ঠিকেই চাইছোঁ 30 বছৰ মূৰত। সেইকাৰণে কিছুমান হস্তবিদ্যা, হাতৰ বিদ্যা এবাৰ যদি শিকে মানুহে সেইটো কিন্তু কেতিয়াও পাহৰি নাযায়। মই যিখিনি বুজিলোঁ আৰু কিছুমান তাৰপিছত সেই তেনেকৈ বিচনী বনোৱা আৰম্ভ কৰিলোঁ। তাৰপিছত বিচনী বনাই তাৰপিছত হাতৰ বিষ আছে কিন্তু এইখিনি কাম কৰি বিচনী বনালোঁ, বিচনী টুকুৰি বনালোঁ, সেইবিলাকে ফেচবুকত দিলোঁ এনেই ফূৰ্তিতে টাইম পাছ কৰিবলৈ। তাৰপিছত বিচনী বনাই আকৌ বিভিন্ন ধৰণৰ বনালোঁ। মই বিভিন্ন ধৰণৰ বিচনী সকলোৱে বনাই, মোতকৈ ভাল ভাল বিচনী বনোৱা মানুহ আছে অসমত। কিন্তু মই কি কৰোঁ, তাকে ধুনীয়াকৈ অলপ ইম্প্ৰভাইজ কৰি নতুনত্ব দিব চেষ্টা কৰিছোঁ। যে ৰং কালাৰ মেচিং কৰি তেনেকৈ ফেচবুকত দিলোঁ। বহুত কৈছে যে মোকো লাগে। তাৰপিছতে মোকো লাগে, তেওঁলোকে সকলোৱে মোক ক্ৰয় কৰি নিয়ে, কিনি লৈ যায় তেনেকুৱা। তাৰপিছত আৰু দাম সোধে, মই দাম নকওঁ, যোনে যি দাম দিয়ক ভাই, মই সেইটো ব্যৱসায় হিচাপে লোৱা নাই। তাৰপিছত আৰু এটা মোৰ বস্তু সেইটো আছে, মানে ব্যৱসায়িকভাৱে লৈছোঁ এতিয়া আল্টিমেটলি। সেইটো হৈছে মৰা ঠাৰি, যিটো মৰাপাতৰ ঠাৰিৰে মই আগতে মেট্ৰিক দি উঠি কাম বন নাথাকোঁতে সময় পাৰ কৰিবৰ কাৰণে মই মৰা ঠাৰি কিছুমান এনেই ঘৰ বনাইছিলোঁ সৰু সুৰা, আঠা লগাই কিবা কিবি কৰি তেনেকুৱা। সেই বস্তুৰ পাছত ইণ্টাৰেষ্ট ইমান লাগি মই কৰি হয়তো 86 মেট্ৰিক দিছোঁ, লগতে 86 মানৰ পৰা মই কৰিছিলোঁ। কৰি বস্তুটো লাহে লাহে নতুনত্ব বা ইম্প্ৰভাইজো আহি আছে, ধুনীয়া হৈ আহি আছে লাহে লাহে। আহি 2001 চনত মই শেষবাৰৰ কাৰণে বনাইছিলোঁ। সেইটো মোৰ ঘৰ এতিয়া অটুট আছে। তাৰপিছত এই লকডাউনত আকৌ সেইটো হাত দিব মন গ'ল। এতিয়া হাত দিলোঁ, এতিয়া দেখোন মোৰ এতিয়া অৰ্ডাৰ এতিয়া বিভিন্ন মানে ৰাতিপুৱা 5টাত উঠোঁ। আগতে ভাবিছিলে লকডাউনত কি কৰিম, খালি খাম টিভি চাম, বেলেগ কাম নাই। এতিয়া লাহে লাহে দেখোঁ মোৰ মানে কিবা উঠোঁ। মই ৰাতিপুৱা 5টা বজাত উঠোঁ। 5টা বজাত উঠি মই ধুনীয়াকৈ সেইবিলাক কাম কৰোঁ, নিজৰ কামখিনি কৰোঁ। লকডাউন সময়তো সেয়ে ৰাতিপুৱা আমাৰ বেলেগ কাম নাই, খোৱা সময়ত খাব লাগে। মানুহজনে কয় যে খোৱা সময়ত খাওঁ, পাছে কাম কৰোঁ। এতিয়া যেনিবা অকণমান লকডাউন অলপ শিথিল হৈছে কাৰণে ছোৱালীজনী হ'লেও টিউশ্যন অনা নিয়া কৰা, বজাৰ পাতি কৰা, অকণমান ইফালে যাবলগীয়া হয়। কিন্তু সেইটো কৰিয়ে মই আজি দিন মই সেইকাৰণে মোৰ লকডাউন যেন নালাগিলে। আৰু যিবিলাকে মানুহে ফেচবুকত দি দিওঁ ঘৰবিলাক, সকলোৱে তেনেকুৱা আমাৰ অৰ্ডাৰ দিয়ে মোক, বিভিন্ন ধৰণৰ অৰ্ডাৰ দিয়ে মোক, আমুক লাগে তামুকে। কিন্তু সকলোকে মই না নকওঁ, সকলোৱে দিম বুলি কওঁ। আৰু কষ্ট হয় এটা ঘৰ বনাওঁতে মোক মই লাইট হাউচ ধুনীয়া বনাওঁ, কেতিয়াবা দেখাম বাৰু, তাত লাইট জ্বলাই ধুনীয়া জ্বলি থাকে। গতিকে এটা ঘৰ বনাওঁতে 20-25 দিন সময় লাগে নিশ্চয়, আৰু ধৈৰ্য লাগে। বহুতে কয় শিকিব খোজে, মই শিকিব পাৰিবি যদিহে ঘণ্টাই একে জাগাত বহি ব্লেডেৰে কুটুক কৰি কাটা যদি ধৈৰ্য আছে তেতিয়া। যদি ধৈৰ্য নাই তেতিয়াহ'লে এইটো কাম কৰিব নোৱাৰ। গতিকে সেইটো কৰি সময় পাৰ কৰিছোঁ। তাৰ মাজতে আপোনাৰ দেখিছিলোঁ লকডাউনৰ সময়ত আপুনি আমাৰ শিল্পীসকলক লৈ এটা সুন্দৰ কবিতা লিখিছিলে, যিটো কবিতা ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছিলে। যদি সম্ভৱ হয় আমাৰ দৰ্শকসকলক এইখিনি সময়ত আপুনি সেই কবিতাটো অকণমান শুনাব পাৰিব নেকি? আচ্ছা, আচলতে সেই কবিতা অকণমান ধূপ কৰি দিছোঁ। এই কবিতাটো কোনোটো ভাবি লিখা নাছিলোঁ মই, কোনো কিবা কাৰণে হঠাৎ কেতিয়াবা লিখোঁ। আগতে মই খিচিৰি যেতিয়া চলি আছিলে তেতিয়া মই পেৰডি গানবোৰ বহুত 60টাতকৈ বেছি পেৰডি গান লিখিছোঁ। তেতিয়া সপ্তাহত গান লিখোঁ, মানে আহি যায় ঘপকৈ লিখি দিওঁ, আৰু কেতিয়াবা মই লিখিম বুলি ভাবি এমাহলৈকে লিখিব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ। গতিকে সেইটো কোনো লিখিম বুলি ভবা নাছিলোঁ, কোনো মনত অহা নাছিলে। 13 এপ্ৰিলত ৰাতি শুব গৈছোঁ, 10:45 মানত গ'লোঁ শুব চাগে। ইছাত কৰি আছোঁ, পজিশ্যন বদলাই আছোঁ, কোনটো পজিশ্যন শুলে ভাল লাগিব। তাৰপিছত লাহে লাহে আৰু ঘপকৈ মনত আহিলে নাই কিমান লিখোঁ, লগে মোবাইলত এবাৰতে আৰু কাগজ কলম মোবাইলতে পিটিকি 11টা মানত লিখা আৰম্ভ কৰিছোঁ। ৰাতি লিখিছোঁ 11টা 11ত শেষ হৈছে, লিখি কান্দি আছোঁ মই।
ক'ত শেষ কৰিম সেইটো নাজানো মানুহজনে আহিছে মোৰ হাৰ্টৰ প্ৰব্লেম আছে মোৰ গোটেই ভাবিছে কিবা বিষ চিক হ'ল নেকি উঠিল কি হ'ব মোৰ এনে কথা তাৰ মানুহজনে আকৌ শুনে তাকে তাই অকণমান আৱেগিক হ'ল তেখেতেও শিল্পী মানে কি অভিনেত্ৰী শিল্পী মই নিজকে শিল্পী বুলি নকওঁ দেই মই শিল্পকৰ্মী মই জাষ্ট শিল্পী বা অভিনেতা বুলি কওঁ কাৰণ শিল্পী হ'বলৈ বহুত গুণ অধিকাৰী সেই শিল্পী আমি হ'বগৈ পৰা নাই এতিয়া গতিকে মই শিল্পী বুলি নকওঁ নিজকে ৰাইজে বাৰু মৰমতে কয় শিল্পী কিন্তু মই নিজকে নকওঁ শিল্পী বুলি গতিকে তেখেতেও দুই এটা শব্দ সংযোজন কৰিলে তেনেকুৱা কবিতাটো লিখিলোঁ তাৰপিছত ৰাতিপুৱা এইটো ফেচবুকতো মই ভবাই নাই এইটো ৰাতি ইটো ফোন কৰি সেইটো ফোন কৰি মোৰ নিজৰ ব্যক্তিগত অসুবিধা বুলি ভাবি মোক একাউণ্ট নম্বৰ খুজিছে IFC ক'ড খুজিছে মোক সহায় কৰে এতিয়া মই বিভিন্ন দেশ বিদেশ আমেৰিকাৰ পৰা কোনোবা ফোন কৰিছে যে একাউণ্ট নম্বৰ দিয়ক আপোনাক আমি সহায় কৰিব খুজিছোঁ এতিয়া মই কৈছোঁ এইটো মোৰ নহয় মই চলি আছোঁ যদি আৰু যদি এবছৰ লকডাউন হয় বোলে এইটো লাইনত যদি মই কাম কৰিবও ন মোৰ কথা নাই মোৰ বেকগ্ৰাউণ্ড মোৰ ফেমিলি বেকগ্ৰাউণ্ড ভাল মোৰ কাৰ্বি আংলঙত অজস্ৰ মাটি বাৰী আছে গুৱাহাটীত মই চাউল কিনিয়ে পোৱা নাই মই আজিলৈকে মিঠাতেল কিনিয়ে পোৱা নাই হালধি কিনিয়ে পোৱা চব মোৰ খেতিৰ সেইবিলাক গতিকে মই খাই বৈ জীয়াই থাকিম লাগিলে লগত আন কেইজনকো মই জীয়াই ৰাখিব পাৰিম লগত সেইকাৰণে মই কৈছোঁ যে যিবোৰ শিল্পী মানে যিবোৰ শিল্প জগতলৈ জড়িত শিল্পকৰ্মত জড়িত তেওঁলোক শিল্পী তেওঁলোকৰ মৰ্মবেদনা প্ৰকাশ কৰি মই সেইটো আচলতে লিখি দিছিলোঁ এতিয়া তৎক্ষণাত হয়তো মোৰ বোৰে মনতো নাই ইমান আৰু বেছি আৰু সেই সময়ত অলপ আৱেগিক হৈ আছিলোঁ কাৰণে হয়তো নিজে সেই জগতত আছিলোঁ কাৰণ আৱেগিক হৈ আছোঁ কাৰণে অলপ বেছি প্ৰতিস্ফলন হৈছিলে গতিকে এতিয়া মই চাগে সিমানখিনি নাহিবও পাৰে এতিয়া জাষ্ট মানে চিটুৱেশ্যনটো বেলেগ হৈ গ'ল গতিকে অকণমান কেইলানমান বহুত যিমানখিনি মনত আছে দেই হ'লে ভাল মই নাম আছিল মই এজন শিল্পী মোৰ ঘৰত খাবলৈ নাই মোৰ ঘৰত চাউল নাই তথাপি মই কাৰো ওচৰত হাত পতা নাই কাৰণ মই এজন শিল্পী কামৰ বিনিময়ত বহুতৰ পৰা বহু টকা পাবলৈ আছে কিন্তু মই ফোন কৰি কাকো টকা খোজা নাই কাৰণ মই এজন শিল্পী বহুতে সহায় কৰিছে সাহায্যও দিছে কিন্তু মই সেই সাহায্য ল'ব পৰা নাই কাৰণ মই এজন শিল্পী মই আত্মগৌৰৱ থকা মই স্বাভিমান থকা মই এজন শিল্পী মই সাহায্য কাৰোৰ পৰা ল'ব নোৱাৰোঁ মোৰ শিশুৱে ভোকত কান্দিছে সুদা ভাত খাইছে কিন্তু আইতাকে ফোন কৰিলে কয় আইতা আমি মাংস ভাত খাইছোঁ মানুহজনী ওচৰ চুবুৰীয়া নিজৰ ঘৰৰ অসুবিধাৰ কথা কয় কিন্তু সকলোৱে দেখোন হাঁহি উৰিয়াই দিয়ে কাৰণ তেখেতে যে শিল্পীৰ পত্নী মোৰ সন্তানে ভোকত কান্দিছে কিন্তু সেই চকু পানী কোনেও দেখা নাই কাৰণ সিহঁত এজন শিল্পীৰ সন্তান মঞ্চত ঘণ্টাই ঘণ্টাই বহাই থয় ডিঙিত এখন গামোচা দি ইয়াতে ফুলদানিৰ দৰে কিন্তু আহিবৰ সময়ত তেলৰ দামটোকে নাপাওঁ কাম নাই ঘৰ ভাড়া দিব পৰা নাই কিন্তু ঘৰৰ মালিকে মানি লোৱা নাই কাৰণ মই যে এজন শিল্পী ইনকাম নাই EMI দিব পৰা নাই কিন্তু প্ৰতিষ্ঠানবিলাকে মানি লোৱা নাই কাৰণ মই এজন জনপ্ৰিয় শিল্পী মাজে যে ভাৱ হয় মোক কোনেই শিল্পী সজালে এই নামৰ আগত লাগি থকা এই শিল্পীৰ শব্দটো কেতিয়াবা মোহাৰি নোহোৱা কৰিব মন যায় কিন্তু নোৱাৰোঁ কাৰণ মই এতিয়া ৰাইজৰ শিল্পী ভোকত যেতিয়া ৰাজপথলৈ ওলাই যাওঁ খাদ্যৰ কাৰণেও যেতিয়া ওলাই যাওঁ কোনোবা অচিনাকি মানুহ যদি হাঁহি মাৰি সোধে দাদা কি খবৰ ভালনে তেতিয়া দেখোন পলকতে পেটৰ ভোক নাইকিয়া হৈ যায় সেইকাৰণে চিঞৰি ক'ব মন যায় যে ময়ো মানুহ মোৰো তেজ মঙহ আছে মোৰো ভোক আছে কিন্তু মই ক'ব নোৱাৰোঁ কাৰণ মই যেজন শিল্পী সদায় শিল্পী হৈ জীয়াই আছোঁ শিল্পী হৈ জীয়াই থাকিম জীয়াই থকালৈকে শিল্পী জীয়াই থাকিম শিল্পী জীয়াই শিল্পী হৈ শিল্পীৰ কৰ্তব্য পালন কৰি যাম ৰাইজৰ বাবে ধন্যবাদ থেংক ইউ ৰাজীৱ দা কি বুলি ক'ম আপুনি যেতিয়া কবিতাটো পাঠ কৰি আছে আচলতে মোৰ নিজৰে বেয়া লাগি গৈছে যে এজন শিল্পীৰ জীৱনটো কেনেকুৱা খুব কষ্টকৰ শিল্পী সেইকাৰণে সকলোৱে কয় শিল্পী কাৰণ মই নিজকে সেইকাৰণে কওঁ যে মই শিল্পী শিল্পী হোৱাটো ইমান সহজ কথা নহয় শিল্পী ইমান সহজে শিল্পীৰ নামটো ল'ব নোৱাৰে এতিয়া আজিকালি কি আৰু দুটামান এলবামত নাচি দিয়ে ক'ৰবাত চিৰিয়েলত দুই এটা কাম কৰি দিয়ে তো শিল্পী হৈ গ'ল আৰু শিল্পী হৈ গ'ল আৰু মানে তেনেকুৱা কি ক'ম আৰু আজিকালি গতিকে মই কওঁ যে মোকতো মানে শিল্পকৰ্মী বুলি বেছি ভাল পাওঁ অভিনেতা বুলি ক'লে বেছি ভাল পাওঁ মই কিন্তু শিল্পী বুলি ক'লে এইটো হৈছে নিজে লিখা নাম নহয় এইটো ৰাইজে মৰমতে দিয়া নাম গতিকে সেইটো মই প্ৰত্যাখ্যান কৰিব নোৱাৰোঁ ৰাইজে শিল্পী বুলি ভাবিছে মই শিল্পী হিচাপে আছোঁ এতিয়া ৰাজীৱ দা আপুনি অভিনয় কৰাৰ লগতে আপুনি এজন চিকিৎসক আছিলোঁ দেই আছিলে কিন্তু এতিয়া আপুনি এজন জনপ্ৰিয় অভিনেতা কিন্তু আপুনি সেই চিকিৎসা বিদ্যাটো এৰি অভিনয় লাইনত কিয় আহিলে সেইটো ক'ব নোৱাৰোঁ এইটো কপালৰ লিখন এতিয়াতো হ'বতো গৈছিলোঁ সৈনিক স্কুলত আছিলোঁ
সদায় এৰোপ্লেন হেলিকপ্টাৰ দেখিলে দেউতাই কয় যে তইতো চলাব লাগিব গোটেই উদ্দেশ্য আছিলে সেইটো মই আৰ্মিত যোৱা নেভিত যোৱা বা এয়াৰফ'ৰ্চত যোৱা ঘৰত এটাই ল'ৰা কিন্তু কিছুমানে ঘৰত এটালৈ ক'তো যাব নিদিয়ে সেইটো সৈনিকত পঠিয়াম নে ক'ৰবাত গুলি খাই মৰিব তথাপি ঘৰৰ পৰা পঠিয়াই দিছিল মই সদু কাৰ্বি আংলঙৰ পৰা আহি মই ইয়াত আছিলোঁ কিন্তু সেইটো নাজানো তাৰপিছত অভিনয় আমাৰ ফেমিলিত কোনো নাই অভিনয় কৰা মানুহ কোনো নাই কিন্তু হয়তো শিল্পী সত্তা আছিল কাৰণ আমাৰ গাঁৱত যেতিয়া থিয়েটাৰ আহে আগৰ দিনত ভাগ্যদেৱী থিয়েটাৰ সৰুদেৱী থিয়েটাৰ দেউতা আৰু খুৰাহঁতে কি কৰে গোটেই থিয়েটাৰ মানুহখিনিক আনি এসাঁজ ভাত খুৱাইছিলে আমাৰ গাঁওখনত গতিকে এইটো শিল্পী সত্তা আছে তেওঁলোকৰ গতিকে সেইবিলাক ভাল অভিনয় অভিনেত্ৰীক মনে মনে জুমি জুমি চাওঁ পৰ্দাৰে অভিনেতা কেনেকুৱা অভিনেত্ৰী কেনেকুৱা গতিকে চিকিৎসা বিজ্ঞানটো আছিলোঁ চিকিৎসক হ'ল কিন্তু মই কিয় আঁতৰি আহিলোঁ মানে এডিকশ্যন মই কথাটো কৈছোঁ মানুহে মদ ভাং বিড়ি ড্ৰাগছ পৰ্যন্ত এৰি দিব পাৰে কিন্তু যিটো নাটক অভিনয়ৰ যিটো শিল্পীৰ যিটো এডিকশ্যনটো নিচাটো যিটো সেইটো এটা নিচা ইমানেই বেয়া নিচা হ'ল মই সেইফালে লাহে লাহে কমি গ'ল এইফালে বেছি আৰু মই ভবা নাই যে এইটো কৰিম আমুক একো ভাল মোৰ কোনো জীৱনৰ উদ্দেশ্য নাই মই কেতিয়াও যে আমুক হ'ম অভিনেতা হ'ম বা এইটো কৰিম মই একো উদ্দেশ্য লক্ষ্য নাই মই যে আগুৱাই গৈছিলোঁ মই বৰ্তমানটোক লৈ মই আগুৱাই গৈ ভৱিষ্যত মই নাজানো ভৱিষ্যত কি মই সদায় কওঁ যে অতীতক মই নাভাবোঁ কাৰণ অতীত আমি বিচাৰি নাপাওঁ বেয়াটোতো নাম নিবিচাৰোঁৱে ভালটোকো আমি বিচাৰিলেও নাপাওঁ ভৱিষ্যত কি মই নাজানো কাইলৈ কি আছে সন্মুখত কি আছে কিন্তু বৰ্তমানটো মই জানো সেইকাৰণে বৰ্তমান জীৱনটো মই উপভোগ কৰিব চেষ্টা কৰোঁ মই বৰ্তমান কি আছোঁ আজি আছোঁ কালি নাই সেইকাৰণে দুদিনীয়া জীৱনত মই সদায় আনন্দ ফূৰ্তি কৰোঁ সেইকাৰণে কিয় গুচি আহিলোঁ কিয় সেইটো মোৰ প্ৰশ্ন মোৰ নিজৰ কাৰণে হাতৰ মই কিয় গুচি আহিলোঁ কিন্তু মই ভাবোঁ যে চিকিৎসকৰ যিটো কৰ্তব্য হৈছে ৰোগীসকলক নিৰোগী কৰা যিসকল গতিকে মই ভাবোঁ যদিও মই চিকিৎসক নহওঁ এতিয়া মই চিকিৎসক নহওঁ কিন্তু মই ভাবোঁ যে ময়ো চিকিৎসকৰ কামেই কৰি আছোঁ অৰ্থাৎ মানুহক মই মনোৰঞ্জন দিছোঁ মই মোৰ হাঁহিৰ মোৰ কথাৰ মাজেৰে মানুহক হহুৱাব চেষ্টা কৰিছোঁ যিটো কোৱা হয় আজিকালি যে লাফিং থেৰাপি মানুহক হহুৱাই আজিকালিও বয়স্ক লোকসকলক বাহিৰত গৈ ৰাতিপুৱা হাঁহে একদম হাঁহে তেনেকুৱা কিছুমান হাঁহে কিন্তু তেওঁলোকে ঠিক আছে হাঁহিছে কিন্তু তেওঁলোকে অন্তৰ বা কিমান হাঁহিছে যদি এনে কৰি আছে বোলে ঘৰ বা তেল গেছ আছে নাই সেইটো হাঁহিলেও নহ'ব হাঁহি মানে কি মানে হাঁহিবই যে লাগিব কথা নাই মই অন্তৰ ভিতৰটো মানে ফূৰ্তি হৈ থাকিব লাগিব অভাৱ কাৰ নাই দুখ কষ্ট কাৰ নাই সমাজত আছে ডাঙৰ ডাঙৰ মানুহ যিবিলাক হয় তেওঁলোকৰ টকাৰ অভাৱ নাই তথাপি তেওঁলোকৰ হয়তো কিবা সমস্যা আছে তেওঁ সুখী নহয় গতিকে সুখী নিজে নিজে সুখ ল'ব জানিব লাগিব মোৰ নাই কথা মই যিকণ আছে সেইকণতে মই সুখী হ'ব লাগিব যিজন মানুহ জীৱনত সুখী হ'ব পাৰে অন্তৰ আমাৰ হাঁহি থাকিব পাৰে সেইজন মানুহ জীৱনত তেওঁ কেতিয়াও তৎক্ষণাত বেমাৰে ধৰিব নোৱাৰে আৰু বেমাৰেও যদি ধৰে তেওঁ সেই বেমাৰৰ পৰা তেওঁ হাত সাৰি আহিব কাৰণ মই নিজে কওঁ মই চাহ পৰ্যন্ত কফি পৰ্যন্ত নাখাওঁ বিড়ি চিগাৰেট নাখাওঁ চাধা নাখাওঁ তথাপি মই অপেন হাৰ্ট চাৰ্জাৰী মই নোখোৱা মানুহৰ বেমাৰ বেছি তাকে କହିব খাবই লাগিছিলে বেমাৰ নহ'লে তেনেকৈ গতিকে তথাপি মই অপেন হাৰ্ট চাৰ্জাৰী কৰি মই মৃত্যুৰ আগমুহূৰ্তলৈ হাঁহি আছোঁ মই সদায় মই মেক্সিমামটো ভাবোঁ কি হ'ব কোনোবা আমুক হ'ব মই কি হ'ব মেক্সিমাম মৃত্যু হ'ব মৰিম তাৰ পাছততো একো নাই গতিকে মেক্সিমামটো ভাবিলে কোনো ভয় নাই বাছ মই মেক্সিমামটো ভাবিছোঁ মই কথাটো যে মই কিবা গতিকে মই 100 পাম না মই 100 পাম বুলি ভাবি লৈছোঁ কথা নাই মই 100 নাপাব পাৰোঁ তথাপি মই তলতো আছোঁ গতিকে মই ভয় নকৰোঁ মই আৰু মৃত্যুলৈ মই ভয় মৃত্যুটো আহিবই ভাই আমি এইটো লৈ কৰি লাভ নাই মানে মৃত্যুক ভয় কৰি আমি কাম নকৰাকৈ থাকি নাই মই মৰিম গতিকে আমি বৰ্তমানটোক আমি কৰি যাব লাগিব গতিকে মই ভাবোঁ চিকিৎসক নহ'লেও মই অভিনয়ৰ জৰিয়তে মোৰ হাঁহি কথাৰ জৰিয়তে যি হওক মানুহক মই মনোৰঞ্জন দি আছোঁ আৰু সেইদৰে লোকসকলক মই অকণমান চিকিৎসা কৰি আছোঁ যিটো কয় লাফিং থেৰাপি ৰাজীৱ দা আপোনাক যেতিয়া মানুহে ৰাস্তাত দেখে বা আপোনাৰ কোনোবা মঞ্চত দেখে এটা বেলেগ প্ৰতিচ্ছবি মানুহৰ চকুৰ আগত ভাহি উঠে নিশ্চয় চাগে গম পাইছে আপোনাক মই কি কথা ক'ব বিচাৰিছোঁ যদি এইখিনি সময়ত সম্ভৱ হয় আমাক দৰ্শকসকলক অকণমান সংলাপ শুনাব পাৰিব নেকি আপুনি আচলতে এইকেইদিন মানে সংলাপ বুলি ক'ল মই অলপ মানে কিবা কৰিব লাগিব কাৰণ কিন্তু মানে হেং হৈ গৈছে কাৰণ লকডাউন বুলি নহয় সেই কাল আন্দোলনৰ পৰা আমাৰ কিন্তু বন্ধ হৈ আছে আমাৰ নাঙল পথাৰ একো চব পৰি আছে গতিকে অকণমান তাতে ভাবিবলগীয়া হৈছে ঘপকৈ মানে ট্ৰেকটো তেনেকুৱাতো আৰু আজিকালি মানে যদিও কৌতুক কৰোঁ কৌতুকৰ মাজেৰে চিৰিয়াছ কামবিলাকো কৰোঁ গতিকে দুইটা মোৰ অলপ কিবা হৈ যায় সেইকাৰণে কিছুমানে কৌতুক অভিনেতা বুলি কয় মই কৌতুক অভিনেতা নক'বা ভাই অভিনেতা কোৱা এতিয়া কৌতুক যদি হয় মই ট্ৰেজেডি অভিনেতা থাকিব লাগিব মানে ভিলেন অভিনেতা বেলেগ নাম থাকিব লাগিব অভিনেতাই তেওঁ কৌতুকো কৰিব পাৰে চৰিত্ৰই বৰ্তমান কথাৰে মাজেৰে অকণমান যিটো আজি মানে চব দেই বৰ্তমান মানে বেলেগ ভাই ল'ব হয় কৰ সন্ত্ৰাস প্ৰথমে কি হ'ল আমাৰ কেপ
আচ্ছা, প্ৰথমে আছিল কেপ আছিলে হয় 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 কেপটো ৰূপান্তৰিত হ'ল কি হ'ল কা কা যেতিয়া আহিল তাৰপিছত মানে আকৌ আহিল কি বুলি কয় কৰোণা কলা কাপোৰ যে মাজতে যে ছাৰসকল যে কলা কাপোৰ যে দেখা সেইকাৰণে কেপ কা আৰু কলা কাপোৰ মানে এটা সন্ত্ৰাস গৈছিলে কলা আৰু কেনেকুৱা কৈছিল যে কাউৰীবিলাকক চব বগা কৰি দিব লাগে মানে কলা কাউৰী পৰ্যন্ত বগা হৈ যাব লাগে তাৰপিছত আহিল কি কৰোণা সেইটো কৰোণা গৈ অসমত যেনে কৰোণা হ'ল বহুতে এটা বোলে নামটো কৰোণা নাম বিলাক মোৰ নামটো হলাই দেই মোৰ নামটো হলাই দেই কৰোণা আহিছে কৰোণা গৈ কৰোণা হ'ল কৰোণা হ'লে কি কোৱাৰেণ্টাইন যিটো এটা ভয়ানক বস্তু মানে ভয় খাই যে কোৱাৰেণ্টাইন তাত থৈ দিব কোৱাৰেণ্টাইনত তাৰপিছত কোৱাৰেণ্টাইন তাৰপিছত আৰু এইটো এটা হৈ গোটেই তাৰপিছত আৰু তাৰপিছতে গোটেই পৰিত্ৰাণ পাবৰ কাৰণে আৰু এটা হৈছে সেইটো হৈছে এইটো কি কয় এইটো আখৰে কি কয় এইটো ধৰিব পৰা নাই আখৰে নমস্কাৰ হয় কিন্তু আমাৰ কাৰ্বি ভাষাত আমি কৰদং বুলি কয় মানে কোৱাতে গোটেই বিশ্বখনে এতিয়া এইটো আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোনোবা যদি হাই মান নমস্কাৰ এইটোৱে দিব চবে মানুহবিলাক এনেকুৱা হৈ গৈছে যে কৰোণাৰ পৰা আগতে বন্ধু লগ পালে হাত যে দিওঁ কি খবৰ যে এনেকুৱা যেন অদ্ভুত বস্তু এটা আহি গ'লে চুবই নোৱাৰে এতিয়া বেলেগ নিজৰ ঘৰতে ছোৱালীজনী মৰম কৰিছিলে চুব কৰি হাত ধুয়া চেনিটাইজ কৰি হাত ধুৱে এতিয়া নিজৰ ল'ৰা ছোৱালীক মৰম কৰিবলৈ হাত চেনিটাইজ কৰিব লাগে এতিয়া যে মানুহ কোনোবা যদি নিজৰ পাৰ্কবিলাকত যদি দাড়ি চুলি পকিছে ডেকা দেই মনটো সদায় ডেকা দাড়ি চুলি মানুহৰ কিন্তু বুঢ়া কেতিয়াও নকবা মানুহৰ বয়স বাঢ়ে বুঢ়া নহয় মনটো সদায় ডেকা ৰাস্তাত গ'লে ছোৱালী এতিয়াও চাওঁ মই ডাঙৰ কথা নহয় কিন্তু আজিকালি বেয়া লাগে আজিকালি মনটো দুখ লাগে আজি বাইক চলাই আহি আছোঁ মই কিন্তু দুখ লাগিছে কি মানে চাওঁ ছোৱালী কেইজন জানে পাপা চোৱা দেউতা চোৱা ভাল লাগিছেনে জোকাই সিহঁতে ছোৱালী চোৱাটো আপত্তি নাই ভাল বস্তু আমি সৌন্দৰ্য সৌন্দৰ্য এটা চামেই কিন্তু এই অহাৰ পৰা সৌন্দৰ্যবিহীন হৈ গ'ল এই অহাৰ পৰা গোটেই ইমান ধুনীয়া গাল লিপষ্টিকো বাজে এইখন বান্ধি ধৰিব কি দেখা পাম এতিয়া সেইটো জীয়ৰী নে বোৱাৰীটো গমেই নাপাওঁ আৰু আজিকালিতো ইয়াতো নাথাকেই জীয়ৰী বোৱাৰীটো ইয়াতো নাথাকেই গতিকে আৰু আজিকালি আমি সেন্দুৰটো ফাকে বিচাৰিব লাগে কেতিয়াবা দাইটোক নধৰিবলৈ কথাটো কৈছোঁ এইটো কথাটো হয় কিছুমান আজিকালি আগতে সেন্দুৰবোৰ ভাল আজিকালি সেন্দুৰ কেমিকেল হৈ গ'ল যাৰ কাৰণে চুলি সৰে বুলি কয় যাৰ কাৰণে চুলি পকে বুলি কয় চুলি পকত আজিকালি ষ্টাইল এটা দুই এডাল পকাই লয় গতিকে সেইটো কথাৰ মাজত সেইটো ক'লোঁ মানে আজিকালি এইটোৰ কাৰণে কিন্তু এইটো অহাৰ পৰা আজিকালি মানুহ দিছোঁ যেনেকৈ আগতে হেলমেট পুলিচৰ বাহিৰ পুলিচ হাতত কিন্তু পুলিচক দেখিলে হেলমেট পিন্ধে আজিকালি মাস্ক থাকে ইয়াত পুলিচক দেখালে মুখত আহি যায় সেইকাৰণে সকলোৱে কওঁ মাস্কটো পুলিচৰ কাৰণে নিজৰ সুৰক্ষাৰ কাৰণে হেলমেট যেনে হাতত পুলিচৰ কাৰণে নিজৰ সুৰক্ষাৰ বাবে গতিকে এই সুৰক্ষাবোৰ আমি নিজে ল'ব লাগিব সেইখিনি আৰু এটা কথা মানে এই নিয়ম যদি মানিছে যিটো ছ'চিয়েল ডিষ্টেঞ্চ সামাজিক দূৰত্বৰ মাস্ক কোনবিলাক মানে নিয়ম মানিছে জানানে বাকী গেলামাল দোকানত যাবা ক'ৰবাত ঠেলা ঠেলি মানুহ এই আমুক এটা দোকানত যেতিয়াবা পুৰা মাস্ক ফুল ধুনীয়াকৈ 1.5 মিটাৰ ডিষ্টেঞ্চত কোনো হাই ৰুমত চিধা গৈ আছে দিনটো লাইন পাতিছে ক'ত জানা বিলাতী সুৰৰ দোকানত ৱাইন শ্বপৰ আগত যাবা তেওঁলোকৰ নিচিনা ডিচিপ্লিন মানুহ ক'তো নাই মাজতে ৰ'দে আগতে মাজত দোকান যেতিয়া খোল তাৰ আগতে তেওঁলোকে লাইন পাতি থাকিব পুৰা তেওঁলোকে ডিষ্টেঞ্চ কোনো পুলিচ মিলিটাৰী নালাগে তেওঁলোকে নিজে ডিষ্টেঞ্চ মেইনটেইন কৰিব কোনো হাই ৰুমি নাই ধুনীয়াকৈ মুখাটো আছে এইটো হ'ব ভালেই হৈছে মুখ বান্ধা নহ'লে ক'ব এই চাই এই গৈছে চাবাইছে এতিয়া মুখ বান্ধা গমেই নাপায় কোন আছে এতিয়া কেতিয়াবা এনেকুৱা হ'ব বোলে আগত বাপেক পিছলৈ পুতেক দুইটা মুখা বান্ধি বহি আছে গতিকে সেইটো হৈছে গতিকে তেওঁলোকে বেছি ডিচিপ্লিন তাৰপিছত আৰু মুখাৰ সুবিধা কিছুমান হৈছে আৰু যিবিলাকে ডেটিং যায় হয় ডেটিং যোৱাবিলাকে বৰ ভাল হৈছে ল'ৰা ছোৱালী ধুনীয়াকৈ বান্ধি ল'বা গম নাপায় কোনো গম নাপায় পাৰ্কত বহি আছে এতিয়া পাৰ্কত বহি থাকিলে ধুনীয়াকৈ কথা পাতি থাকে এইটো মানে প্ৰব্লেম নাই গোটেই সুবিধা দিছে বেমাৰ আজাৰ পৰাটো আমি সুবিধা পাইছোঁ তদুপৰি বহুখিনি সুবিধা আছে আৰু ATM চুৰবিলাকতো আৰু সুবিধা তেওঁলোকতো আৰু মুখত তেওঁলোকক গোটেই চুৰ ডকাইত মানে তেনেকুৱা এতিয়া এনেকুৱা হ'ব ক'ৰবাত যদি চুৰ ডকাইত যদি ধৰা পৰিলে যেনিবা CCTV ধৰা পৰিলে প্ৰথম পুলিচে পিটিব তোৰ মাস্ক কিয় নাই তই আগতে মুখত বান্ধিলে পিটিছিল মুখ বান্ধি তই কি চুৰ কৰিব আজিকালি খুলিলে কথা মুখ নাবান্ধাকৈ প্ৰথম কেছ এইটো কি চুৰ কৰিলি পাছৰ কথা আগতে তই মুখ নাবান্ধাকৈ কি হৈছিলি আৰু চেনিটাইজাৰ নলোৱাকৈ তই তলা কিয় ভাঙিছিলি তই চেনিটাইজ কৰি ল'ব লাগিব তাৰপিছত তলা ভাঙিব লাগিব গতিকে বহুত প্ৰব্লেম হ'ব তেনেকুৱা আচলতে আজিতো আপুনি ক শব্দটোৰ পৰা ধুনীয়া এটা ৰাইজক মেছেজ দিলে
মানে কথাবোৰ তেনেকৈ ক'ব চেষ্টা কৰোঁ যে এনেই হহুৱাম বুলি ক'লে মানুহক কি মই এতিয়া পেটটো দাঙি লৈ চোলা দাঙি লৈ মানুহ হাঁহি দিওঁ কথাটো মই ভাবোঁ মই কেতিয়াও কৌতুক বুলি নকৰোঁ মই সদায় বেংক গাঁও অনুষ্ঠান যিটো মোৰ সেইটো মই শিকিছোঁ ভায়া মামা যিটো তেওঁৰ শ্ৰদ্ধাৰ তোমালোকেতো চাগে পোৱাই নাই তেওঁ মোৰ গুৰু হয় তেওঁৰ পৰা শিকিছোঁ বংজ্ঞাত মই তেওঁ সদায় কয় যিকোনো কথা কবি হাঁহি কবি কিন্তু তাৰ মাজতে কিবা এটা কবি তেওঁ সদায় কয় যে হহুৱাবি মানুহক তাৰমানে কিবা এটা কবি যাতে হহাৰ এটা হাঁহিব তেওঁ পাছত বুজিব হাঁহিৰ মাজতে তেওঁ এই কথাটো কৈ গ'ল গতিকে যিকোনো ক'লে হাঁহি ফূৰ্তি এতিয়া মই কিছুমান কথা মই যদি চিৰিয়াছলি যদি কওঁ মানুহ কোনো নুশুনিব যিকোনো কথা সেইটো হাঁহিৰ মাজেৰে যদি মই কওঁ মানুহ শুনিব সেই বস্তুটো তেতিয়া সেইটো পাছত তেওঁ মানে কথা হাঁহি হিচাপে শুনি গ'ল পাছত সেই কথা তেওঁ যেতিয়া আকৌ ৰিৱাইণ্ড কৰিব এইটো আচলতে তেওঁ কথাটো এনেকুৱাহে কৈছে গতিকে সেইটো বেছি এফেক্টিভ হয় কথাটো ৰাজীৱ দা যেতিয়া আমাৰ কা আন্দোলন হৈছিলে তেতিয়া আপুনিও কা আন্দোলনৰ লগত জড়িত হৈ পৰিছিলে কিন্তু কা আন্দোলনৰ পিছত এতিয়া আমি কিছু দেখি আছোঁ যে কা আন্দোলনৰ লগত জড়িত হৈ থকা শিল্পী আজিকালি ৰাজনৈতিক দলত সোমাই গৈ আছে এই ক্ষেত্ৰত আপুনি কি কয় আচ্ছা কা আন্দোলনৰ সেইটো এটা বেলেগ এটা ইছ্যু কথা সেইটো মানে যে য'ত মানুহৰ জাতি মাতি ভেটিৰ কথা আছিলে গতিকে যে মোৰ ঘৰত যদি কোনোবা যদি শত্ৰু আহে মোৰ ঘৰত যদি কিবা এটা অনিষ্ট কৰিব আহে কোনেও তেতিয়াহ'লে আমি আগবাঢ়ি যাবই লাগিব তাক প্ৰতিহত কৰিবৰ কাৰণে গতিকে সেই সময়ত আমি ল'ৰা ছোৱালী ডেকা গাভৰু কোনে সকলোৱে আগবাঢ়ি গৈছিলোঁ আমি নিজৰ জাতি মাটিৰ কথা চিন্তা কৰি মানে হয়তো সকলো আৱেগিক হয় আমি সকলো আৱেগিক হৈ গৈছোঁ কাৰণ আমাৰ অসমৰ যদি মাটি কিবা যদি কাঢ়ি লৈ যায় আমাৰ যদি অস্তিত্ব নাইকিয়া হৈ যায় অসমীয়া অস্তিত্ব গতিকে আমি তাৰ প্ৰতি কৰিব লাগিব গতিকে গৈছোঁ কিন্তু সিমান সক্ৰিয়ভাৱেও মই কিবা এটা থকাত আছোঁ মেল মিটিঙে গৈছোঁ তেনেকুৱা কিন্তু আমাতকৈ বেছি সক্ৰিয় মানুহ হৈ গ'ল থকা থাকিও কিছুমান আমাক কথা ক'ব সুবিধাও নাপাওঁ নাপাওঁ গতিকে আমাতকৈ ভাল কথা ডাঙৰ কথা কোৱা মানুহ আছে তেওঁলোকৰ গতিকে আমি যিবোৰ কওঁ তাত কৈছোঁ আমাতকৈ বেছি আমাৰ কথা নুশুনে বা আমাৰ কথা আমাতকৈ বেছি জনা মানুহসকল আছে বা তেওঁলোকে ভাল কথা কয় তেওঁলোকৰ কথা মানুহ শুনিছে গতিকে আমাৰ কথা নুশুনিব কথা নাই কিন্তু সকলো সমৰ্থন কৰিছোঁ কিন্তু এতিয়া হৈছে যে ৰাজনীতি এইটো এটা বেলেগ ৰাজনীতি হৈছে কি কিছুমান শিল্পীসকলে ৰাজনীতিলৈ আহিছে এই সকলো অধিকাৰ আছে কাৰণ আমাৰ ভাৰত এখন গণতন্ত্ৰ দেশ গতিকে মোৰ অধিকাৰ তোমাৰ অধিকাৰ আছে কাইলৈ তুমি যদি কোৱা মই ইলেকশ্যনত উঠিম মই উঠিম পাৰোঁ আৰু পাৰ্টি জইন কৰিলে ইলেকশ্যনত সেইটো নহয় এতিয়া পাৰ্টিত হয়তো কোনোবা এটা দলক তেওঁ নীতি আদৰ্শ তেওঁ ভাল পায় তেওঁ যাব পাৰে তেওঁ নীতি আদৰ্শ কিছুমানে হয়তো তাত আছে মানে সাধাৰণ সৈনিক হিচাপে তেওঁ কাম কৰি আছে তেওঁ ৰজা হ'ব বিচৰা নাই বা তেওঁ সেনাপতি হ'ব বিচৰা নাই কিন্তু আছে তেনেকুৱা বহুতো শিল্পী আছে যিসকল কোনোবা এটা দলত তেওঁলোক জড়িত হৈছে কিন্তু তেওঁলোকে মানে টিকেটৰ কাৰণে আশা কৰা নাই জাষ্ট দলক ভাল পাইছে কৰিছোঁ কাৰণ কোনোবা এটা দলক আমি ভোট দিবই লাগিব আমি সেইটো ভোট দি আমি ব্যক্তিগত কথা মই কাক ভোট দিওঁ কি ভুল কিবা দিওঁ গতিকে মই কোনোবা দলক মই ছাপোৰ্ট কৰোঁ নকৰোঁ সেইটো মোৰ ওপৰত কথা কিন্তু ভোটটো দিবই লাগিব আমি ব্যক্তিগত হওক বা পাৰ্টিক হওক হয়তো মই পাৰ্টিক ভাল নাপাওঁ কিন্তু মানুহজনক ভাল পাওঁ মই ভোট দিছোঁ বা মানুহজনক ভাল নাপাওঁ মই পাৰ্টিক ভাল পাইছোঁ মই পাৰ্টি হিচাপত ভোট দিছোঁ গতিকে এইটো যাব পাৰে সকলোৱে এতিয়া কোনোবা যদি বহুতে কৈছে যে শিল্পকৰ স্বাৰ্থ লৈ গৈছে কোনোবা যদি স্বাৰ্থ লৈ গৈছে সেইটো আমি ক'ব নোৱাৰোঁ সেইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা আৰু মই কওঁ যে কোনোবা কৈছে ব্যক্তিগত হিচাপে কৈছে কিন্তু কৈছে আমুক গৈছে এতিয়া ব্যক্তিগত তেওঁলোকক কিবা ক'বলৈ যে মনত খুব আছে কওক কিন্তু মই বোলে ক'বও নালাগে অধিকাৰ আছে যাওক না ক'বলগীয়া একো নাই বা তেওঁলোকে কাম কৰকচোন তেওঁলোকে কিনো কাম কৰে কিন্তু মই আৰু সেইটো কাৰণে যে শিল্পী সমাজক ঘূৰাই এতিয়া ফেচবুক মোবাইলত চুবই নোৱাৰে খালি গালি মানে আমুক শিল্পীসকল আৰু শিল্পীসকল স্বাৰ্থপৰ শিল্পী মোৰ কিবা লোভী আমুক তামুক আৰু শিল্পীসকল মানে কি বা কোনোবা গান গোৱা মানুহ বা কিবা অভিনয় কৰা মানুহক তেওঁ ডাইৰেক্ট মানুহ নামটোকে কওক না আপুনি আমুক কিন্তু শিল্পী আছে ন কিছুমান মানুহ ৰাজনীতি ভাল নোপোৱা মানুহ কিছুমান আছে বা ৰাজনীতিৰ লগত জড়িত নোহোৱা মানুহ কিছুমান নিজৰ শিল্প জগতৰ শিল্পী পৃথিৱীত আছে তেওঁলোকে ৰাজনীতিৰ কথা নাজানে ভোটাধিকাৰ কৈছে তেওঁ বেলেগ কথা কিন্তু তেওঁ নিজৰ মতে আছে নিজৰ মতে কাম কৰিছে শিল্পী কোন এটা আচল ডাঙৰ আমাৰ সমস্যাটো যেনেকুৱা অসমীয়া কোন সেই সংজ্ঞাটো আজিলৈকে আমাৰ মানে ক্লিয়াৰ নহ'ল ঠিক তেনেকৈ শিল্পী সংজ্ঞাটো এতিয়া অলপ দিগদাৰ কোন শিল্পী অকল মঞ্চত বা টিভিৰ আগত বা কেমেৰাৰ আগত নাচি থকা বা অভিনয় কৰি থকা শিল্পী নে কোন তেনেকুৱা শিল্পীটো বহুত মই কওঁ যে পথাৰৰ যিবোৰ খেতিয়ক তেওঁ এজন শিল্পী ৰান্ধনী গৃহিণী তেওঁ এজন শিল্পী প্ৰত্যেককেইজনে শিল্পীৰ জগত জড়িত যে সকলোৱে শিল্পী ঢোল বজোৱাজনো শিল্পী ঢোল বনোৱাজনো শিল্পী গান গোৱাজনো শিল্পী বজোৱাজনো শিল্পী নেগৰা হওক বা MSA নাটক গ্ৰুপৰ হওক বা এইফালে ওজা পালে সকলো শিল্পী ইয়াত আটাইতকৈ ডাঙৰ শিল্পী হৈছে আমাৰ নেৰেখাজন
নেদেখা যেন আটাইতকৈ ডাঙৰ শিল্পী তেখেতে বিভিন্ন গছ গছনি কীট পতংগৰ আৰম্ভ কৰি জীৱশ্ৰেষ্ঠ প্ৰাণীলৈকে তেওঁ সৃষ্টি কৰে গতিকে তেওঁতকৈ ডাঙৰ শিল্পী নাই আচলতে কিন্তু দুজন এজন শিল্পীৰ কাৰণে গোটেই শিল্পী সমাজখনে বদনামী হ'বলগীয়া হৈছে সেয়াই তাকে কৈছোঁ যে তেওঁলোকে শিল্পী শব্দটো মই তাকে কৈছোঁ যদি কিবা মনক খুব বুজাই দিব চিকে ক'বলগীয়া আছে আচলতে ক'বও নালাগে মোৰ মতে এইটো সকলো অধিকাৰ আছে মই কোনোবা পাৰ্টিক ভাল পাইছোঁ মই জইন কৰিছোঁ কিন্তু ৰাজনীতিৰ পথাৰখনত কিছুমানে ইমান বেয়া মানুহ সোমাই গৈছে কিছুমান ৰাজনীতি মানে সেইটো কাৰণে ৰাজনীতি মই বেয়া বুলি নকওঁ বা সকলো ৰাজনীতিবিদ বেয়া বুলি মই নকওঁ ভাল ভাল ৰাজনীতিবিদ আছে কাৰণেতো আমাৰ দেশখন চলি আছে আমি জীয়াই আছোঁ গোটেইসোপা যদি গেলি গ'লহেঁতেনতো আমি চেছ গোটেইখিনি গতিকে কোনোবা গৈছে তেওঁ টিকেটৰ কাৰণে গৈছে নে কি গৈছে তেওঁ নাজানো গতিকে ৰাইজক সুবিধা দিয়ক চবকে সুবিধা দিয়ে কৰকচোন কি কৰে তেওঁলোকে যাব খুজিছে তেওঁলোকে কি ভাল কামেই কৰে বা কিজানি শিল্পী সত্তা থকা মানুহ কিজানি ভালেই কাম কৰে তেওঁ আমিতো নাজানো গতিকে ৰাইজেতো নাজানে তেওঁতো বোলে আজি অত বছৰ বোলে তেওঁ মন্ত্ৰী এম এল এ হৈছে বোলে একোৱেই কৰা নাই তেওঁ বোলে ৰাস্তাটোকেই বনাই নিদিলে সমষ্টিৰ বেলেগ কথাকে তেওঁ গৈছে তাকে আমজোপা ৰুইছেহে টেঙা নে মিঠা নাজানে আমবোৰ কাটি দিওঁগৈ তেওঁক চাওঁচোন কিজানি মিঠাই হয় টেঙা হ'লে নাখাওঁ সেই আমজোপা যদি মিঠা হয় খাম বছৰে বছৰে যাম সেইটোৱে কথা আপুনি কিবা ৰাজনীতিত যোৱাৰ সম্ভাৱনা আছে নেকি মানে ৰাজনীতিত মানে কি আৰু সম্ভাৱনাটো নাই সঁচা কথা কৈছোঁ অন কেমেৰা কৈছোঁ সম্ভাৱনা নাই তেনেকুৱাই প্ৰথম কথা হৈছে মোৰ দেউতাৰ ফালে ফেমিলি মোৰ কোনো নাই তেনেকুৱা কিন্তু মাৰ ফালৰ A to Z গোটেই আমাক মানে মায়ে তাকে কয় মাও খুব বেয়া পায় ৰাজনীতিত খুব বেয়া পায় মাজে এনেই মাক কৈ মা উঠি যাওঁ নেকি কাৰণ প্ৰত্যেকটো নিৰ্বাচনত কিন্তু মোৰ সমষ্টিৰ পৰা মোৰ গাঁৱৰ পৰা কিন্তু মোৰ ওচৰত প্ৰস্তাৱ আহিবই মোৰ কোনো দলৰ কথা নাই মই যদি মোৰ ঠাইত যদি মই উঠো মোৰ কাৰণে সাধাৰণ কথা হয় মোৰ কাৰণে মোৰ গাঁওখন ইমান গাঁওখন গতিকে মই যদি উঠিম বুলি কওঁ মোৰ গাঁৱৰ মানুহ সদায় মোক কৈ আছে যে আপুনি টকা পইচা একো খৰচ কৰিব নালাগে মাজে এদিন এটা ধেমালি কৰিলোঁ মোৰতো টকা পইচা নাই ভাই মোক কেনেকৈ ইলেকশ্যন খেলিম টকা পইচা চিন্তা কৰোঁ জাষ্ট আপুনি নমিনেশ্যন ফাইল কৰক বাকীখিনি আমি চাম মই তাক কৈছোঁ আমি চাম মানে কি তোমালোকে খৰচ কৰিবা মোক জিকাই দিবা তাৰপিছত ক'বা তোমাৰ নামত মই ইমান খৰচ কৰিলোঁ এতিয়া কিবা এটা কামটো দিয়া আল্টিমেটলি কি মানে তাত গ'লে আল্টিমেটলি বোকাত নামিবই লাগিব যিমানে মই নিট এণ্ড ক্লিন নহওক কিয় তাত অলপ হ'লেও চেকা লাগিব আজি মোক 100ৰ ভিতৰত 100 নহয় যেনিবা মোক 80জন মানুহে ভাল পায় মোক অভিনয় ভাল পায় মোক ভাল পায় মই যদি আজি ঘোষণা কৰিলোঁ যে মই আমুক দলত মই যোগদান কৰিলোঁ বা আমুক দলত গৈ মই ধুনীয়াকৈ গামোচা চামোচা ল'লোঁ কাৰোবাৰ সভাপতিৰ পৰা বা কাৰোবাৰ পৰা 80জন 40জন মানুহ মোক এনেই বেয়া পাব কি বোলে ৰাজীৱপুৰ ৰাজনীতিত গ'ল সেইকাৰণে মানে বেয়া পায় মানে ৰাজনীতি বুলি কিন্তু মইতো ৰাজনীতি চব বেয়া নহয় ৰাজনীতি ভাল ৰাজনীতিও আছেতো গোটেই ভালকৈ যদি ভাল মানুহবিলাক যদি ৰাজনীতি কৰে বা আমাৰ দিছপুৰ হওক বা দিল্লী হওক যদি ধুনীয়াকৈ যদি দখল কৰে নিশ্চয় ভাল হ'ব এইটো কিবা নহয় বেয়া বুলি নকওঁ গতিকে পলিটিক্সটো আছে মহাভাৰত চালেই গম পাবা গোটেই পলিটিক্স তাত ভাল পলিটিক্সো আছে বেয়া পলিটিক্সো আছে গতিকে পলিটিক্স ৰাজনীতিটো বেলেগ বস্তু সেইটো বেলেগ এটা পথাৰ মই এটা বেলেগ পথাৰ গোটেই মোৰ কোনো পৰিকল্পনা নাই ৰাজনীতিত যোৱা কোনো পৰিকল্পনা নাই কিন্তু ক'ব নোৱাৰি কপালৰ কথা যেনেকৈ মই সৈনিক হ'ব গৈ মেডিকেল পৰা আকৌ গৈ ইফালে গোটেই জীৱন চক্ৰটো একো ক'ব নোৱাৰোঁ হৈ গ'ল ক'ব নোৱাৰোঁ তাকে আমাৰ ধেমালিতে কওঁ যে কেতিয়াবা মই কৈছোঁ ভাই এতিয়া মগজ ঠিকে আছে যেতিয়া শ্বুটিং কৰিব যাম চবে ক'ব এই বুঢ়াক নামাতিবি ডায়লগ মনত নাথাকে এনজি মাৰি থাকে তেতিয়া যাম যেতিয়া কথাবোৰ মনত নাথাকিব তেতিয়া ৰাজনীতি যাম বুলি কৈছোঁ যে তেতিয়া কাৰোবাক কি ক'লোঁ নক'লোঁ মনত নাথাকিব তেতিয়া এইটো গতিকে মোৰ পৰিকল্পনা নাই তেনেকৈ এইটো ভৱিষ্যতৰ কথা নাজানো আৰু হয়তো 10-15 বছৰ পিছত বোলে কোনো কাম বনেই নাই বোলে কাম বন নোহোৱাৰ পিছত মানুহ পলিটিক্স যায় যে আমাৰ বেলেগ বেলেগ ঠাইত ডেকা মানুহবিলাক যায় আমাৰ ইয়াত কি কাম বন নাই ৰিটায়াৰ্ড হ'ল বোলে ছাৰ হওক বা কিবা কাম বন নাই বোলে মাষ্টৰ হওক বা কিবা হওক বোলে উঠি দিওঁ দে এবাৰ এইটো হৈছে বস্তুটো এতিয়া ৰাজিতা আমাৰ সময় চমু চাপি আহিছে অনুষ্ঠানটো সামৰিবই লাগিব অনুষ্ঠানটো সামৰাৰ আগতে আপোনাৰ পৰা যদি অকণমান খুহুতীয়া সংলাপ আমাৰ দৰ্শকসকলে শুনিব পায় নিশ্চয়কৈ ভাল পাব আৰু লগতে যিটো কৰোণা মহামাৰী চলি আছে এই ক্ষেত্ৰত আমাৰ ৰাইজক সজাগতা কেনেকৈ বাৰ্তা দিব আপুনি ঠিক আছে প্ৰথম খুহুতাটো গৈ লওঁ হয় কথা বেলেগ কথা নাই আজিকালি পৰিৱৰ্তন বহুত পৰিৱৰ্তন আছে পৰিৱৰ্তন ইমান হৈ গ'ল যে আগতে কি হৈছে দুখীয়া মানুহবিলাকে ফাটা চিটা কাপোৰ পিন্ধে ধনীবিলাকে চিধা ভাল ভাল কাপোৰ পিন্ধে আজিকালি উল্টা দুখীয়াবিলাকে ভাল ভাল পিন্ধে যিমানে দামী গাড়ী চলাব যিমানে ধনী হ'ব কিন্তু গোটেই ফাটা চিটা কাপোৰ পিন্ধে আজিকালি কিবা জিন্স কোট ল'ৰা হওক ছোৱালী হওক মানে সেইটো ফটাকা নিয়ে নে মানে পিন্ধা কাপোৰ গমেই নাপায় ইমান ফটাকা নিয়ে সেইকাৰণে পৰিৱৰ্তন ইমান হ'ল যে ল'ৰাবিলাকৰ হ'ল কি আঁঠু কাটা এইটো দেই মানে আঁঠু কাটা আৰু ছোৱালীবিলাকৰ বাহু কাটা এইখিনি আৰু এই বাহু কাটাৰ কাৰণে আকৌ এটা কথা ভাল হৈছে কি ডক্টৰ কম্পাউণ্ডাৰসকল চিষ্টাৰসকল বৰ সুবিধা হৈছে আগতে চব ব্লাউজ থাকে ন দীঘল বেজি দিব দিগদাৰ এই টাইট ব্লাউজ থাকে ন চব দিগদাৰ আজি এই যে খোলা থাকি গ'ল তাৰ পৰা চিন্তা নাই জাষ্ট কাপোৰটো জাষ্ট চেনিটাইজ কৰিলোঁ তাত মাৰি গৈ থাকিলোঁ হ'ল
এইবোৰ দেখি আকৌ আইদেউ বাইদেউকৰ পিছপৰ থকা নাই আইদেউ বাইদেউসকল আকৌ পিঠি কাটা আজিকালি এক্সাম্পল ক'ব জাষ্ট কিবা এটা বান্ধি থৈ পিঠি কটা আগতে পৰিৱৰ্তন হৈ গ'ল গতিকে পৰিৱৰ্তন পলৰ কথা এটা কৈ দিওঁ আগতে খুব কম সকলো দেই অলপ বহুত দিন কোৱা নাই কিন্তু জিভা লাগি যাব পাৰে খুব ফাষ্ট কওঁ আগতে বহুত আছে দীঘল গতে ছুটি কৈ পটো কম মানে হ'ল পুলিচ সকলো নহয় কিছুমান পুলিচ তেনেকুৱা আছে মানে পুলিচ মানে অৰ্থাৎ পুৱাই পোছাক পিন্ধি পথে পইচাৰ প্ৰতীক্ষা কিয় হয় কিয় ন সকলোৱে দেখা পায় ৰাস্তাত কোনোবা হয়তো 10 টকা লয় তাকে দেখা পাওঁ আমি কওঁ এই দাদাকে এই নাই চাদা লৈছে হেণ্ডেলমেনৰ চাদা দি গৈছে 10 টকাতেওতো দেখা পাওঁ আমি কিন্তু ইফালে ভিতৰত এচি ৰুমত যিটো বেগে লেনদেন হয় কিন্তু আমি এইটো দেখা নাপাওঁ গতিকে ঠিক আছে আৰু এটা যিটো ডেকা হ'ব এতিয়া ডেকা বুলি হ'ব মই ষ্টিল ডেকা যদিও মোৰ 50 বছৰ বয়স কৈ দিলোঁ আয়া বাবা কৈ পালোঁ দেখোন ঠিক আছে যদিও মোৰ 50 বছৰ বয়স কিন্তু এতিয়াও মই 30 বছৰ ডেকাৰ দৰে মই এতিয়াও মানে ভাবি থাকোঁ তেনে কামো কৰিব পাৰোঁ কোনো কথা নাই গতিকে সেই সদায় প্ৰেম ভাৱটো জাগিয়ে থাকে মানুহৰ মনত সদায় প্ৰেম লাগে ডেকা ল'ৰা কৈছোঁ প্ৰেম যে থাকিলেহে মানুহ ঠিক থাকে গতিকে মানে প্ৰেম মানে প্ৰেমিকা প্ৰেমিকা মানে অৰ্থাৎ পথে পুখুৰী পাৰ্কে পেন পিনিয়া প্ৰেম প্ৰণয়ৰ প্ৰচণ্ড প্ৰলয় প্ৰলয় যেতিয়া বেছি হ'ব অৰ্থাৎ পুৰোহিত পাণ্ডা পূজাৰীৰ পকেটত পচন্দ মতে পইচা পৰিলে প্ৰেমিকা পতি পত্নীলৈ পৰিৱৰ্তন মানে পাৰ্মানেণ্ট পাৰ্টনাৰ মানে পৰিয়াল পৰিকল্পনা মানে আমাৰ অসমত বেছি নহয় 5 বছৰৰ 5টা তাৰপিছত পানী কেঁচপ আৰম্ভ কৰি 5 বছৰ বয়সলৈকে পালছ পলিঅ' প্ৰতিষেধক প্ৰদান বাছ সেইটো হৈছে ৰাজীৱ দা আপুনি পইতে যিমান সুন্দৰকৈ ক'লে চৰ্চা কেনেকৈ কৰে যে নাজানো মই আহি থাকোঁ মোৰ চৰ্চাৰ টাইম হৈছে মই যেতিয়া বাইক চলাই যাওঁ গাড়ী চলাওঁ মোৰ সেইটো টাইম মোৰ ক'ৰবাত যদি কিবা গান পেৰডি গান লিখিবলৈ কিবা এনি টাইমটো মই আটাইতকৈ পৃথিৱীত যদি বেসুৰা মানুহ আছোঁ মই বাথৰুমত সোমাওঁতে বৰ ভাল লাগে গান গোৱা যেন পাওঁ মাজতে কিবা এপছ এটা ডাউন কৰিলোঁ ছোৱালীজনী এপছ এটা ডাউন কৰোঁতে হেডফোন লগাই খুব গান গালোঁ বহুত মিউজিক ইমান ধুনীয়া লাগে গানটো যেতিয়া ৰেকৰ্ড আকৌ শুনো নাই এইটো যদি মই ভাবোঁ গান এটা গাম মই ফেচবুক আপলোড কৰিছে মই গান গাওঁ চা কিন্তু সেই গান যদি মই আপলোড কৰোঁ মোৰ ফ্ৰেণ্ড কিছুমান নিজে নাইকিয়া হৈ যাব মই সেইবোৰ কৰিব কাৰণে কৈছোঁ গান গোৱাটো নহ'ব কিন্তু গুণগুণাওঁ মই খং যেতিয়া উঠে খুব খং উঠিলেও মই গান গাই থাকোঁ প্ৰিয় দৰ্শক ৰাজীৱ দাই যে গতিকে কৈছে তেখেতৰ খং উঠিলেও অকণমান গুণগুণায় আমিও এতিয়া অকণমান ৰাজীৱ দাৰ পৰা গুণগুণানি শুনিব বিচাৰিম নাই গানটো গান গাব লাগিব নে পেৰি অকণমান গুণগুণাই দিব আপুনি যে গতিকে পেৰি তেখেতে নিজে লিখি থাকে আচ্ছা ঠিক আছে বাৰু এই কিবা খগেন্দাৰ নাম এইটো পেৰডি যেতিয়া আৰু এনেইতো পেৰডি বহুত আছে মনত নাই মই নাগাওঁ দেই লিখা মানুহ গতিকে আৰু ক'ব নালাগে বেসুৰা চেৰা বুলি খগেন্দা কাউৰী পৰে গীতটো যে আছিল সেইটো অকণমান গাইছিলোঁ মই লিখিছিলোঁ লিখা নহ'ল আৰু জাপি দিছে অসমীয়াৰ ওপৰত জাপি দিছে অসমীয়া নেলাগে বুলি চিঞৰিছে ঘ্ৰুম কোনেনো হিলৈ ফুটালে এন্ধাৰৰ আৰে শ্বহীদটোলৈ হেজাৰ প্ৰণাম শ্বহীদটোলৈ হেজাৰ প্ৰণাম জাপি দিছে অসমীয়াৰ ওপৰত জাপি দিছে ৰাজীৱ দা আপোনাৰ যিটো বাক্যৰ গাঁথনি কি বুলি ক'ম ক'বলৈ একেবাৰে ভাষা নাইকিয়া হৈ গৈছে যে আপুনি কাৰ ওপৰত ইমান সুন্দৰকৈ গীতটো পৰিৱেশন কৰিছে আহি যায় কিছুমান মই যে লিখোঁ নিলিখোঁ বা গাম বুলি নাগাওঁ কেতিয়াও যেতিয়া লাগি যায় ইয়াত লাগি গ'লে মোৰ কিছুমান ওলাই যায় আৰু বহুতে কয় তোৰ লিখনি ভাল তই লিখ কিন্তু মই যেতিয়া লিখিবলৈ মই নোৱাৰোঁ মই কওঁ মই ইয়াত মোক লাগিব ইয়াত যেতিয়া লাগে তেতিয়া ইয়াত লাগেগৈ তাৰপিছতহে মোৰ ওলায় এই তেনেকুৱা আৰু এটা পেৰডি সেইটো পেৰডি গানটো হয়তো মই 2টামান লাইনহে মই আজি অত বছৰ হৈ গ'ল তাৰে জামিন গানটো মে কভি সেই গীতটো মই এই তেতিয়া 1 লাইন নে 2 লাইন কৈছোঁ কিন্তু আজিলৈ মই সেই গানটো আজি অত বছৰ মই কমপ্লিট কৰিব পাৰিম কিয় কমপ্লিট কৰিব মই নোৱাৰোঁ গম পোৱা নাই ইমান চেষ্টা কৰিছোঁ মই নোৱাৰিলোঁ তাকে 2টা মানে মাক লৈ যেতিয়া মা গাঁৱত আছে মই 80 বছৰ আজি 80 ধৰ মালৈ যেতিয়া মনত পৰে তেতিয়া মই এনেই গুণগুণাওঁ গানটো অকলশৰে যেতিয়াই থাকোঁ তোমালৈ মনত পৰে মা উৰি যাব খোজো মই তোমাৰে কাষলৈকে মা বাছ এইখিনিয়ে মই আজি অত বছৰ ইয়াৰ পিছত মই আগবাঢ়িব পৰা নাই নাজানো কিয় কাৰণে খুব সুন্দৰ ৰাজীৱ দা অনুষ্ঠানটো সামৰিম আমি
কৰোনা ভাইৰাছৰ যি সজাগতামূলক তাৰে বিষয়ে আমাৰ ৰাইজক অকণমান আপুনি যদি কিবা সজাগ কৰি দিয়ে। আচ্ছা, সজাগ তোমাক ক'ব নালাগে, আচলতে প্ৰত্যেকেই জানে যে কি কৰিব লাগে কি কৰিব নালাগে, কিন্তু সেইটোকে আপোনালোকক কওঁ যে এনেকুৱা হৈছে যে মই বেলতলা বজাৰ মাজে অহা যোৱা কৰোঁ। আগতে বেলতলা বজাৰ অকল বৃহস্পতিবাৰ দেওবাৰে গম পাওঁ যে আজি বেলতলা বজাৰ ইফাল নাযাওঁ। এতিয়াতে সোমবাৰ বা ৰবিবাৰ সদায় বজাৰ, দুই কাষে বজাৰ। মই কওঁ মানুহ নাখায় নমৰে, মানুহ খাই মৰে। এতিয়া বজাৰ মাছ মাংসৰ কাৰণে ইমান ঠেলা আছে, এনেকুৱা লাগিছে যে উৰুকা বজাৰে হৈছে, এনেকুৱা লাগিছে কাইলৈৰ পৰা যেন আকৌ যেন 21 দিনৰ কাৰণে লকডাউন হ'ব মানুহৰ। এদিনটো প্ৰত্যেক দিনে ইমান ভিৰ, গোটেই প্ৰশাসনক অনুৰোধ কৰোঁ যে আপোনালোকে অকণমান চাওক, কাৰণ তাত মানুহবিলাক এতিয়া ল'ৰা ছোৱালীসকল টিউশ্যন অহা যোৱা কিবা মানুহ এনেকুৱা ভিৰ হ'লে গণসংক্ৰমণটো হৈ গৈছে। আৰু মাস্কটোতো মানুহবিলাকে পুলিচৰ কাৰণে বাচিব পকেটত ওলাব তেনেকুৱা, গোটেই এইটো নহয় যি নিৰ্দেশ নকৰা। হাত ধোৱাৰ কথা, আগতে মই হাত ধুই ভাতেই নাখাওঁ, ডাইলগে দিছিলোঁ মানুহ এই খোৱাৰ পিছত ধুমে দেখোঁ, পানী কিয় নষ্ট কৰোঁ, কিন্তু আজিকালি মই ধুওঁ, কাৰণ বেমাৰ আজাৰ হাতৰ পৰা বেছি আমি খোৱা। গতিকে মই কওঁ হাতেৰ পৰা যদি পেটত গুচি যায় তেতিয়াহ'লে পেটৰ অসুখ, আৰু পেটৰ অসুখ হোৱা মানে আপুনি আগৰ নিচিনা বোলে কিবা এটা খাই দিলে নহয়, পেটৰ অসুখ হ'লেও আপোনাৰ কৰোনা ইনফেক্টেড হ'ব পাৰে। নাকেৰে যেতিয়া সোমাবতে লাঙত যাবতে উশাহ নিশাহ প্ৰব্লেম হ'ব। গতিকে আজিকালি সাধাৰণ মানে নেগলেক্ট নকৰোঁ, সাধাৰণ যে কাহ চৰ্দি জ্বৰ যিকোনো যদি গাঁঠিও বিষ হৈছে ক'ৰবাত, তথাপি ডক্টৰৰ ওচৰত যাওক, টেষ্ট কৰক। কাৰণ কৰোনা ভাইৰাছ এনেকুৱা ধৰণৰ এটা আমাৰ ভাইৰাছ যিটো আমি অদৃশ্য শত্ৰু, কোন ফালৰ পৰা আক্ৰমণ কৰে আমি একো নাজানো। গতিকে অদৃশ্য শত্ৰুলৈ যুঁজিবৰ কাৰণে আমি সাৱধান হ'বই লাগিব। কথাতে কওঁ যে সাৱধানতাৰ মৰণ নাই, গতিকে আমি সাৱধান হ'ব লাগিব। চৰকাৰে স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি নিয়ম বান্ধিবই লাগিব আমি। আৰু আজিকালি দেখাই পোৱা গৈছে মানুহে আগৰ ডেকা চামে আকৌ ওলাই আহিছে একদম আড্ডা মাৰিবৰ কাৰণে, মাস্ক আজিকালি মুখত নহয়, ইয়াত ডিঙিত নহয় কপালত। গতিকে সেইবোৰ নকৰি যাতে ধুনীয়াকৈ থাকক, আপোনালোকে নিজৰ সুৰক্ষা নিজে কৰক। বিশেষকৈ যে বয়োজ্যেষ্ঠসকল আৰু সৰু সৰু শিশুসকলক ঘৰৰ ভিতৰতে ৰাখক। মই কৈছোঁ একো নাই, আৰাম সুৰক্ষিত থাকক। আৰু আজিকালি এই যে বন্ধ হৈ থকাৰ পৰা, এইবোৰ মাস্ক লোৱাৰ পৰা বহুত বেমাৰ কমি গৈছে। ডক্তৰসকলে কয় আজিকালি বেমাৰ কমি গৈছে। আজিকালি কি বুলি কয়, ফাৰ্মাচীটো যাই কওক যে আগৰ নিচিনা আজিকালি মানুহে পেটৰ অসুখ হ'লে মূৰৰ বিষৰ ঔষধ বিচাৰি নাহে মানুহবিলাক। গতিকে এই যে মাস্কটোৰ পৰা আমাৰ যিবোৰ গাড়ী ঘোঁৰা যিবোৰ আমাৰ দৰকাৰ নোলাব, কথা নাই, পলিউশ্যন বচাওক। আজিকালি আকাশলৈ চাব সকলোৱে, কি ধুনীয়া সুন্দৰ আকাশ। 3টা বজাৰ পিছত আপুনি এবাৰ ওপৰলৈ চাব, কি ধুনীয়া ৰঙীন, প্ৰকৃতিয়ে কি ধুনীয়া ৰং খেলিছে। সেইবোৰ ৰং কোনো হয়তো ভাল আৰ্টিষ্টে ৰং কৰিব নোৱাৰে, একদম যেন ৰং এচে নীলা আকাশত ছটিয়াই দিছে, ৰঙা নীলা বেঙুনীয়া বিভিন্ন ধৰণৰ নিতৌ। যেনেকৈ আমাৰ হাতৰ ছাপ কাৰো লগা, পৃথিৱীৰ সৃষ্টিকৰ্তা এটা ডাঙৰ শিল্পী, ইমানেই মানুহ সৃষ্টি কৰিছে কিন্তু কাৰো হাতৰ ছাপ মিল নাই, সকলোৰে বেলেগ। ঠিক তেনে আপোনাৰ আকাশলৈ চাওক, সদায় ফটো তোলক, প্ৰত্যেক দিনাখনে কিন্তু বেলেগ বেলেগ ৰং দেখা পাব, বেলেগ বেলেগ আমি আকাৰ দেখা পাওঁ। গতিকে প্ৰকৃতিকো জীয়াই থাকিবলৈ, প্ৰকৃতি জীয়াই থাকিলে আমিও জীয়াই থাকিম। গতিকে আমি জীয়াই থাকিবলৈ হ'লে, আমি বাচি থাকিবলৈ হ'লে কিন্তু কৰোণাক ভয় কৰিব নালাগে। কৰোণা ভল্টেজ কমিছে, যেনেকৈ আমাৰ এতিয়া মেলেৰিয়া হওক, হেপাটাইটিছ হওক, এইডছ হওক, বিভিন্ন ধৰণৰ বেমাৰ, টিবি হওক বেমাৰ। আগতে এইবোৰ বেমাৰ বুলি ক'লে মানুহ মৰে, ভয় খায় মানুহ, মাতেই নিদিয়ে। কিন্তু আজিকালি সেই কৰোণা, আগতে ডেংগু বুলি ক'লে ভয় খায়, ডেংগু মানে মৰিল। মই নিজে ডেংগু হৈছে, মোৰতো মৰা নাই। গতিকে ভয় কৰিব নালাগে। আৰু এই কৰোণা একেবাৰে নোহোৱা বস্তু নহয়। যেনে মেলেৰিয়া, ডেংগু আমাৰ লগত আছে, আমি একেলগে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব লাগিব। তেওঁলোকেও থাকিব, আমিও থাকিম, মাত্ৰ তেওঁলোকক আমি সুবিধা দিব নালাগিব। কৰোণাকৰ লেভেলটো বেলেগ, সি নিজে নিজে নাহে আমাৰ ঘৰত, আমি যদি লৈ আহোঁ তেতিয়াহে আমাৰ লগত আহিব। গতিকে সকলোৱে নীতি নিৰ্দেশনা মানক, ভালে থাকক, কুশলে থাকক। নমস্কাৰ। খুব সুন্দৰ কথা ক'লে ৰাজীৱ দা। আপুনি আমাক এই আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে টাইমছ নাও অসম পৰিয়ালৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ, খুব ভাল লাগিল যে মই সদায় ঘৰৰ ভিতৰতে সোমাইছোঁ, হয়তো বাঁহ বেতৰ কাম কৰিছোঁ, তথাপি আহি যে মনৰ কথা কিছুমান, ঘৰতনো কাক ক'ম মই, গতিকে মনৰ কথা কিছুমান ক'ব পাইছোঁ ৰাইজক। গতিকে মই ভাবোঁ মোৰ যিবোৰ কথা ক'লোঁ হয়তো ৰাইজে কিছুমানে আঁকোৱালি ল'ব, কিছুমানে যদি তাত যদি ভালখিনি ল'ব, যদি বেয়া বুলি কয় সেইখিনি নল'ব। গতিকে ভাল বেয়াটো আছে। গতিকে মোৰ কথা যে চবেই ভাল পাব সেইটোও কথা নহয়, মোৰ কথা বেয়া পাব কথা নহয়। যিবিলাকে মোৰ ভাল বুলি ভাবিছে সেইখিনি আপোনাক গ্ৰহণ কৰক, বেয়া যদি ভাবিছে ছাইড কৰি দিয়ক, কথা নাই। প্ৰিয় দৰ্শক, আজি আমি বাৰ্তালাপ অনুষ্ঠানত কথা পাতিলোঁ অসমৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ কৰৈৰ সৈতে। অহা খণ্ডত পুনৰ এজন নতুন অতিথিলৈ মই জ্যোতিৰ্ময় শৰ্মা উপস্থিত হ'ম আমাৰ এই টাইমছ নাও অসম পেজত। যদিহে আপোনালোকে টাইমছ নাও অসম পেজত চাই আছে তেনেহ'লে আমাৰ পেজটো লাইক কৰক, আৰু যদিহে ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো হিট কৰক। ধন্যবাদ, শুভৰাত্ৰি।